নমস্কাৰ, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ। আধাৰ কাৰ্ডৰ গৰাকীৰ বাবে খুবেই ডাঙৰ খবৰ। 14 ডিচেম্বৰৰ আগতেই আপোনালোকে আধাৰ আপডেট কৰি লওক, কাৰণ 14 ডিচেম্বৰ লাষ্ট ডেট, অন্যথা আপুনি ভৰিব লাগিব জৰিমনা। আধাৰ কাৰ্ডৰ গৰাকীৰ বাবে ডাঙৰ খবৰ। আধাৰ কাৰ্ড ব্যৱহাৰকাৰীৰ হাতত মাত্ৰ 3 দিন। হয়, আপোনালোকে ঠিকেই শুনিছে, 3 দিনৰ ভিতৰত কৰিব লাগিব এটা বিশেষ কাম, অন্যথা ভৰিব লাগিব আপুনি জৰিমনা। জানি লওক আজিয়ে কি এই বিশেষ কাম। যদিহে আপুনি এই কাম নকৰে তেন্তে ভৰিব লাগিব জৰিমনা। বিনামূলীয়াকৈ আধাৰ কাৰ্ড আপডেটৰ সুবিধা মাত্ৰ 3 দিনলৈ। UIDAI বান্ধি দিলে সময়সীমা। 14 ডিচেম্বৰৰ ভিতৰতে আধাৰ কাৰ্ডৰ গৰাকীয়ে আপডেট কৰিব লাগিব আধাৰ কাৰ্ডসমূহ। 10 বছৰ পুৰণি আধাৰ কাৰ্ডৰ গৰাকীৰ বাবে UIDAIৰ ডাঙৰ সিদ্ধান্ত। পুনৰ বৃদ্ধি কৰা নহয় বিনামূলীয়া আপডেটৰ সময়সীমা। বিনামূলীয়াকৈ আপডেটৰ বাবে লগইন কৰক www.uidi.gov.in ৱেবছাইটত। হোম পেজত দেখিবলৈ পোৱা মাই আধাৰ পৰ্টেলত আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত আহিব OTP। স্ক্ৰীনত দেখিবলৈ পাব আধাৰ কাৰ্ডত অন্তৰ্ভুক্ত তথ্যসমূহ ভালদৰে পৰীক্ষা কৰি শুদ্ধ বিবেচিত হ'লে ক্লিক কৰিব লাগিব সঠিক বক্সত। যদি তথ্য ভুল থাকে ড্ৰপ ডাউন মেনুত প্ৰৱেশ কৰি শুদ্ধ কৰিব পাৰিব আপোনাৰ তথ্য শুদ্ধ কৰিবলৈ আপোনাৰ প্ৰয়োজনীয় নথি পুনৰ কৰিব লাগিব আপলোড। PDF অথবা PNG ফাইল কৰি দিয়া তথ্যহে গ্ৰহণযোগ্য হ'ব। কিন্তু আধাৰ কাৰ্ড ব্যৱহাৰকাৰীৰ বাবে বায়োমেট্ৰিক আপডেটৰ বাবে যাব লাগিব আধাৰ কেন্দ্ৰলৈ। ইয়াৰ বাবে দিব লাগিব নিৰ্ধাৰিত শুল্ক। আপোনালোকে এনেকৈ আপোনালোকৰ আধাৰ কাৰ্ডসমূহ সোনকালে আপডেট কৰি লওক। 14 ডিচেম্বৰৰ পূৰ্বে আপোনালোকে আপডেট কৰি লওক, নহ'লে আপোনালোকে ভৰিব লাগিব জৰিমনা। ধন্যবাদ।